ইমান বাঢ়িছে 106 টকা হ'ল ন 106 रुपया हाँ 106 रुपया আন এটা দিনলৈ স্বাগতম জনাইছোঁ আপোনালোকক আৰু যোৱাকালি ইয়াতে আছিলোঁ আৰু ফাইনেলি পাই গ'লো সেই জেগাটো স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ JS অফিচিয়েল ব্লগছ ইউটিউব চেনেললৈ তো আজি গৈ আছোঁ ক'ত গৈ আছোঁ টিডিপ এফালে চাওক মোৰ বন্ধু টিডিপ এটা গম্ভীৰ দায়িত্ব দিছে মোক দায়িত্বটো কৈ দিয়া গোগামুখ গেৰগামুখ যাওঁ তাতে আমাৰ ইয়ামগুৰ কিবা বিয়াটো ভাঙিব আজি জগৰ ভাঙিবলৈ যাওঁ আমি আৰু মোক একদম গভীৰ দায়িত্ব দিছে আৰু ক'বলৈ গ'লে একদম গভীৰ দায়িত্ব দিছে আৰু এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল এফালে বৌ আছে হাই কৈ দিয়া এতিয়া আমি গৈ আছোঁ গোগামুখ ক'ত গৈ আছোঁ গোগামুখ গেৰগামুখ মহৰি কেম্প ন তো আপোনালোকক দেখাই যাম গোগামুখ আপোনালোকে চাই গৈ থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোবিলাক ধুনীয়া ধুনীয়া জেগা যাম তো তাত বহুত ধুনীয়া ধুনীয়া জেগা আছে NSPC দাম আছে NSPC হেঙিং ব্ৰিজ ৱাটাৰফল আছে যিমান যি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো আপোনালোকে চাই থাকিব তো এতিয়া গৈ আছোঁ বলক আমি এই যাত্ৰা আৰম্ভ কৰোঁ আৰু আহি পাই গ'লোহি এতিয়া পাইছোঁ খনিকৰ গাড়ীটো কি চাৰিআলিটো আৰু এইফালে চাওক না বৰষুণ দিয়া ষ্টাৰ্ট এইফালে বৰষুণ দি আছে আৰু এই টাউন ফালে বৰষুণ নাই তেলৰ দাম চাওক ইমান বাঢ়িছে 106 টকা হ'ল ন 106 रुपया हाँ 106 रुपया আৰু আহি অলমষ্ট পাই গৈছোঁহি বগীবিল দলঙৰ ওচৰত এই একদম ওপৰলৈ যোৰ উঠি গৈছে এইখনে একদম বগীবিল দলং আৰু ফাইনেলি সোমাই গ'লোহি বগীবিল দলং এইফালে পূৰা বগীবিল দলঙৰ ওপৰেদি গৈ আছোঁ এতিয়া এইফালে ভিউটো কিবা এটা মজা লাগে ন ত্ৰিদীপ একদম কিবা সেই ডাৱৰৰ মাজলৈ গৈ থকা নিচিনা মই কিবা গেমটো খেলা নিচিনা লাগে এটা যে আছে অঁ কি নাম আছিলে গেমটোৰ নাম পাহৰি গৈছিলে এইফালে একদম মানে ডাৱৰ সোমাই যোৱাৰ আগতে মানে একদম আল্টিমেট ভিউ আৰু বগীবিল পাৰ হৈ এতিয়া অলমষ্ট আহি গৈছোঁ আৰু এতিয়া ক'ৰ পামগৈ যে কোলাজান পামগৈ ন কোলাজান এইটো কোলাজান তিনিআলি হয় ন যাম লেফ্ট ছাইডে যাম এইফালে একদম ধেমাজি লখিমপুৰ গোগামুখ আৰু আহি পাই গ'লোহি কোলাজান তিনিআলি এতিয়া কোলাজান তিনিআলিৰ পৰা আমি লেফ্ট যাম এতিয়া আমি এইটো কোলাজান তিনিআলি বুলিয়ে কয় ন কোলাজান তিনিআলিৰ পৰা আমি এতিয়া লেফ্ট যাম এইফালে ধেমাজি লখিমপুৰ কিবা জুচ ল'বি নেকি কিবা এতিয়া আমি গৈ আছোঁ এইফালে ত্ৰিদীপৰ মানে নিজৰ গাঁও ঘৰলৈ গৈ আছোঁ পাপাৰ গাঁৱলৈ গৈ আছোঁ বুলি গৈ আছোঁ তো আপোনালোকে চাই যাব তাৰপিছত আমি ডাইৰেক্ট গ'লেও যাম ডাইৰেক্ট গোগামুখ যাম ন আৰু কিমান দূৰ আৰু ধৰ 10 মিনিট মানে 5 মিনিট 10 মিনিট লাগিব 5 মিনিট 10 মিনিট লাগিব ন এতিয়া কোনডোখৰ পালোহি এতিয়া পাইছোঁ আৰু জেগাটোৰ নাম নাজানো দে কি বুলি কয় জেগাটোৰ নাম নাজানো মন্দিৰ এটা আছে মন্দিৰ এটা আছে আৰু এইটো মন্দিৰ আৰু অলমষ্ট পাই গৈছোঁহি এইফালে চাওক কি ধুনীয়া হেৰি ৰুই আছে কঠীয়া ৰুই আছে আৰু অলমষ্ট পাই গৈছোঁহি আৰু বেছি টাইম নাই পামগৈ আৰু তাৰপিছত আমি ডাইৰেক্ট যাম গোগামুখ পাই গ'লোহি আমাৰ ত্ৰিদীপৰ দেউতাকৰ গাঁও আৰু এইফালে গৈ আছোঁ অলমষ্ট পাই গ'লোহি আৰু এতিয়া আমি ডাইৰেক্ট গোগামুখ গৈ আছোঁ ন গোগামুখ গৈ আছোঁ এতিয়া মানে ক'তো সোমোৱা চিষ্টেম নাই আৰু দেউৰিগাঁৱটো ক'ত আছে ন দেউৰিগাঁও আৰু এতিয়া আমি পাই গ'লোহি ধেমাজি টাউন পাই গ'লোহি এখনে আছে ধেমাজি টাউন এই ভিউটো আপোনালোকে চাওক কি ধুনীয়া
গোগামুখৰ ভিউ ন এইটো গোগামুখৰ ভিউ আপোনালোকে চাওক মইনাপাৰা পাম আৰু পাবিগে মইনাপাৰা পামগৈ আৰু আমি পাই গ'লো সেই ফাইনেলি গোগামুখ এয়া চাওক গোগামুখৰ এখন টাউনখন ন এখন হৈছে গোগামুখ টাউন আৰু এতিয়া আমি ক'ত যাম এতিয়া আমি মহৰী কেম্প গৈ আছোঁ ধুনীয়া জেগা ধুনীয়া জেগা এইখন হৈছে গোগামুখ এতিয়া আমি যাম মহৰী কেম্প আৰু আমি অলমষ্ট পাই গৈছোঁহি এই চাওক এইফালে একদম কৈ দিয়া কিবা ত্ৰিদীপ ত্ৰিদীপ কিবা এটা কৈ দিয়া আমি ক'ব পাই গ'লো এতিয়া আমি মহৰী কেম্প পাই গ'লোঁ য'ত আহিছিলোঁ তাতে পাই গ'লোঁ এতিয়া আপোনালোকক দেখাই যাম তো আমি সোমাব নাপায় ন আমি এতিয়া সোমাব নাপায় সেইকাৰণে অকণমান এইফালে গোগামুখৰ ফালে ফুৰিবলৈ আহিছোঁ গেৰগামুখ NSPC চাবলৈ এতিয়া মজা জেগা আপোনালোকক দেখাই যাম চাই যাব এতিয়া আমি গৈ আছোঁ পূৰা The next morning. আন এটা দিনলৈ স্বাগতম জনাইছোঁ আপোনালোকক আৰু যোৱাকালি ইয়াতে আছিলোঁ এই চাংঘৰ মানে ত্ৰিদীপৰ বৰ মানে ঘৰ উঠাৰ নিচিনাই আছিলে বুলি ক'ব পাৰি তো সেইকাৰণে যোৱাকালি ইয়াতে থাকিলোঁ আৰু আপোনালোকক সেইবিলাক দেখাব নোৱাৰিলোঁ যিহেতু বহুত মানে মানুহৰ গেডাৰিং আছিলে নাচিব দিছিলে যিহেতু মই দৰা ধৰা হৈ গৈছিলোঁ তাহাঁতৰ নিয়মত দৰা ধৰাটো কি বুলি কয় মই ইমান এটা ভালকৈ গম নাপাওঁ কিন্তু মই দৰা ধৰা হৈ আহিছিলোঁ যিহেতু সেইকাৰণে মানে ইমান ভিডিঅ' কৰিব নোৱাৰিলোঁ তো আজি আমি যাম গেৰুকামুখ তো যিহেতু যোৱাকালি যোৱা নহ'ল কিবা নিয়ম চিয়মৰ কাৰণে তো আজি যাম আপোনালোকক দেখাম আপোনালোকে চাব তো এতিয়া পটাপট আমি ৰেডি হৈ লওঁ তাৰপিছত আপোনালোকক দেখাই যাম এতিয়া ৰেডি হৈ ওলাই আহিলোঁ এফালে কোনোবা মানে ত্ৰিদীপৰ মানুহৰ মানে ৰিলেটিভৰ মানুহৰ ঘৰত আহিছে তো মই এনেই গাড়ীত বহি আছোঁ আৰু ত্ৰিদীপৰ বৌয়েকে এখন মোক গিফ্ট দিছে তাহাঁতৰ ট্ৰেডিশ্যনেল গামোচাখন এখন তাহাঁতৰ ট্ৰেডিশ্যনেল ভাষাত কি বুলি কয় মই নাজানো ত্ৰিদীপক সুধিম সি কৈ দিব অলপ দেৰি পিছত আহি আছে তো কিমান ভাল লাগিছে চাওক না এখন এনেই কিনিবলৈ গ'লে আমাৰ কোলাজান তিনিআলিত 600-700 টকামান লয় কিন্তু এনেই মানে এখন গিফ্ট যিটো মানে সন্মানত গিফ্ট দিয়ে ৰেচপেক্টত সেই গিফ্টটোৰ মানে মজাই বেলেগ আৰু কি ক'ম মানে একদম মনটো বহুত ভাল লাগিছে আৰু কালিৰ পৰা মানে চবৰে ত্ৰিদীপৰ ৰিলেটিভৰ মানে বৌয়েকৰ ৰিলেটিভৰ ঘৰত গৈ মানে একদম খানা পূৰা ফুল পেট একদম মানে ভৰ্তি হৈ পেটটো অকণমান বেয়া কৰি আছে ইয়াত হেৰি কি বুলি কয় ইয়াতে খাবলৈ মাতিছিলে ভাতটো খাবলৈ মই ক'লোঁ মই নোৱাৰোঁ বোলো একদম পেটটো যিহেতু ভৰি আছে একেবাৰে নোৱাৰোঁ তো এতিয়া যি কি নহওক ইহঁতি আহি লওক তাৰপিছত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম যাত্ৰা আৰম্ভ হৈ গ'ল আপোনালোকক ভাল ভাল চিনেৰিবোৰ দেখাই যাম চাই যাব আপোনালোকে এইফালে পূৰা ভিউ চাই গৈ থাকক চব নদী এটা কাৰেণ্ট পানী আমি গা ধুইছোঁ জানা আগতে অৰুণাচলত ইয়াতকৈ ডেঞ্জাৰ এইটো যে কাৰেণ্ট লৈ যায় একদম মতলা যায় আৰু তাৰ পৰা মালটো দলংকেইটাও দেখা পাওঁ
হো কি ধুনীয়া জেগা এফালে আপোনালোকে চাওক একদম কি ধুনীয়া আৰু এফালে পাহাৰটো চাওক কিমান যে ধুনীয়া লাগিছে পাহাৰটো আৰু এইফালে আপোনালোকে চাওক আল্টিমেট জেগা সেইটো ডেম বনাইছে ন সৰুটো আপোনালোকে দেখিছেনে নাই গম নাই পোৱা কিন্তু মই অকণমান ক্লিয়াৰ কৰি দিছোঁ ৰ'ব সেইটো মানে বন্ধ কৰিলে পূৰা পানী হেৰি হৈ যাব ন সেইটো ডেম বনাই আছে আপোনালোকে দেখিছেনে নাই দেখা মই ক'ব নোৱাৰিছোঁ কিন্তু এই বস্তুটো পাহাৰটো আপোনালোকে চাওক কি ধুনীয়া এইফালে একদম ডাঙৰ হেৰিয়ত মানে মজা লাগি গৈছে একদম মজা আল্টিমেট হেৰি আৰু এটা ভিউ আপোনালোকক দেখাবলৈ গৈ আছোঁ এইফালে চাওক কি ধুনীয়া ভিউ ডাৱৰখিনিৰ কাৰণে অকণমান ভালকৈ আপোনালোক দেখাব পৰা নাই কিন্তু তথাপিও অকণমান মুচি দিছোঁ এয়া চাওক কি ধুনীয়া ভিউ একদম নদীখনৰ এইফালে মানে পাহাৰৰ পৰা একদম নদীখন বৈ আহিছে কি ধুনীয়া ভিউ আপোনালোকে মানে আহিব এইটো গেৰুকামুখ বুলি কয় এইফালে একদম আহি কেনে আহিব পূৰা মজাছে এতিয়া আজি বৰষুণ দিছে কাৰণে অকণমান দিগদাৰ হৈছে তো এনেই এইফালে একদম মজা ভিউ আছে আপোনালোকে আহিব কি ধুনীয়া মানে পাহাৰৰ যিটো চিনেৰীটো মানে একদম চায়ে ভাল লাগিছে কিবা এটা এইফালৰ পৰা চাওঁ আপোনালোকে কি ধুনীয়া লাগিছে ভিউটো একদম এইফালে নদীখন বৈ গৈছে পূৰা এইটো গেৰুকামুখ বুলিয়ে কয় ন NSPC বুলি কয় ন গেৰুকামুখ NSPC আৰু দলং এইটো নদীটোৰ নাম কি হয় সোৱণশিৰি এখন একদম সোৱণশিৰি নদী পূৰা একদম পাহাৰৰ পৰা আহিছে বৈ আহিছে একদম আপোনালোকে চাওক আগলৈ এইফালে একদম এই অলপ আগত NSPC ডেমটো আছে তো যিটো আপোনালোকক মই দেখাই আহিছিলোঁ আৰু গোটেই চোলা তিতি খতম একদম ক'ব অৱস্থা নাই আৰু চোলা গোটেই তিতি শেষ ইমান বৰষুণ দি আছে এফালে কিন্তু আপোনালোকে ভিউটো চাওক না কিমান ধুনীয়া লাগিছে এই ভিউটো আপোনালোকে চাওক আৰু আমি গেৰুকামুখৰ পৰা ওলাই দিলোঁ এতিয়া আমি পাই গ'লোহি গোগামুখ পাই গ'লোহি গোগামুখ টাউন ন গোগামুখ টাউন পাই গ'লোহি এতিয়া আমি গৈ আছোঁ ডিব্ৰুগড় তাৰপিছত আমি ইয়াৰ পৰা এতিয়া ক'লৈ যাম এতিয়া গাঁৱলৈ যাম বৰমুগলীলৈ যাম তাৰপিছত আপোনাৰ ডাইৰেক্ট একেবাৰে ঘৰত আৰু আহি পাই গ'লোহি কোলাজান তিনিআলি চব কোলাজান তিনিআলি পাই গ'লোহি আৰু এতিয়া অলপ দেৰি পিছত বগীবিল দলং পাম তাৰপিছত ডাইৰেক্ট ডিব্ৰুগড় আৰু ঘৰ পাই যামগৈ আৰু আৰু আমি এতিয়া পাই গ'লোহি বগীবিল দলং এফালে নাজাৰাটো চাওক আপোনালোকে আৰু আমি এতিয়া বৰবৰুৱা পালোহি আমি এফালে এখন গৈ আছোঁ খনিকৰ ফালে চৰি খনিকৰ ফালে নহয় মিলনগৰ ফালে যাম যিহেতু মোৰ বাইকখন পোৱা আছে তো বাইকখন লৈ তাৰপিছত ৰুমলৈ যাম আৰু আহি পাই গ'লোহি ত্ৰিদীপৰ ৰুম আৰু পূৰা ভাগৰ লাগিছে আৰু ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যোনে যোনে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰি দিছোঁ